নমস্কাৰ অসমবাসী ৰাইজ, মই ৰূপজ্যোতি বৰা আছামিজ ব্লগ চেনেলটো খুলিছিলোঁ। এই চেনেলটোত আপোনালোকে বহুত মৰম আশীৰ্বাদ দিয়াৰ বাবে 1000 ভিউ পাবলৈ সক্ষম হ'লোঁ। আজি 3-4 দিন হৈছিলেহে ইউটিউব চেনেলটো খোলা। আপোনালোকে বহুত মৰম আশীৰ্বাদ দিয়াৰ বাবে ভাল লাগিলে। ইমান কম দিনত মই ইমান ছাপোৰ্ট পাম বুলি ভবাই নাছিলোঁ। বহুতে ভাল লাগিলে 1000 ভিউ হোৱাৰ বাবে, তাৰ বাবে ধন্যবাদ। মই আজি এই ভিডিঅ'টো বনোৱাৰ বাবে বিশেষ এটা কাৰণ হ'ল যে মোৰ এই ৰূপজ্যোতি বৰা আছামিজ ব্লগ চেনেলটো কোনোবাই আজি ৰাতিপুৱা হেক কৰি দিলে। তাৰ বাবে আজি মই খুবেই দুখিত। সেইবাবে আজি মই এই ভিডিঅ'টো বনালোঁ। যোনে মোৰ এই চেনেলটো হেক কৰিলে মই মনত বহুত দুখ পাইছোঁ। যাতে মানুহ এনেকুৱা কৰিব নালাগে। মই মনত বহুত আশা লৈ ভিডিঅ'টো বনাইছিলোঁ। যোনে কৰিলে বহুত ভুল কাম কৰিলে। এতিয়া ৰূপজ্যোতি বৰবৰুৱা নামত আকৌ নতুনকৈ চেনেল এটা খুলিলোঁ। এই চেনেলটো আপোনালোকে আদৰি ল'ব বুলি আশা কৰিলোঁ। এই মোৰ মা হয়, দুষাৰমান কথা ক'ব। নমস্কাৰ, সকলো ৰাইজলৈকে মই নমস্কাৰ জনাইছোঁ। মোৰ ল'ৰাটোৱে আজি 3-4 দিনৰ আগত এটা ইউটিউব চেনেল খুলিছিলে। খুলি পেলাই সি কেইটামান ভিডিঅ' বনাইছিলে। তাৰপিছত ঠিকেই কৰিছিলে সি। কৰাৰ পিছত আজি ৰাতিপুৱা এটা মেছেজ আহিলে। সেই মেছেজটো মানে অহাৰ পিছতে এই মোবাইলটো কি কৰিলে নাজানো। তাৰপিছতে মানে তাৰ যিবিলাক সি মানে ভিডিঅ' বনাই আছিল, ভিডিঅ'খিনি মানে সি নোযোৱা মানে একেবাৰে বন্ধ কৰি পেলালে। মানে যিমানে যি হওক, মানুহে মানে এনেকুৱা এটা কেতিয়াও কৰিব নালাগে। মানুহে সদায় মানুহক কিবা এটা ভাল কৰিবলৈ চেষ্টা কৰিব লাগে। সেইটো কাৰণে মনত মানে বহুত দুখ পালোঁ। কাৰণ মানুহৰ সকলোৰে এটা আশা থাকে, মন থাকে, সেইটো কৰিবলৈ দিব লাগে। আৰু ময়ো সি মোক কৈছিলে, কোৱাত ময়ো তাক কৈছিলোঁ যে কৰ, তই পাৰিবি। আৰু মোৰ মানুহজনো নাই, আজি 6 মাহ হৈ গ'ল। মই কৈছিলোঁ তাক, যদি কিবা এটা কৰি পেলাই তই আগবাঢ়ি যাব পাৰ, তেতিয়াহ'লে তই কৰ, তেনেকৈ বুলি। আৰু যিসকলে এই কামটো কৰিলে, তেওঁলোককো মই অনুৰোধ জনাইছোঁ যাতে এই ভুল কামটো কেতিয়াও নকৰে। ইয়াকেই যেন মই অনুৰোধ কৰিলোঁ।